বন্ধুসকল আমি আহিছিলোঁ বাইকৰ থানলৈ। তাত আজি বাঘৰ পোৱালি দেখা পাইছোঁ 4টা। আপোনালোকক দেখাই আছোঁ, চোক কেনেকুৱা বাঘৰ পোৱালি। বন্ধুসকল আমি আছোঁহি মেবিল, চাচনি মেবিলত। তো এইকেইটা চোক বাঘৰ পোৱালি। মইতো আজিলৈকে বাঘৰ পোৱালি দেখা নাই কোনোদিন। আপোনালোকে যদি দেখিছে তো কমেণ্ট কৰি জনাব, এইকেইটা বাঘৰ পোৱালি নে আন বেলেগ কিবা বন মেকুৰী পোৱালি। মইতো দেখা নাই, সেইকাৰণে মই ক'ব নোৱাৰিছোঁ যে এইকেইটা বাঘৰ পোৱালিয়ে বুলি। তো আপোনালোকে যদি দেখিছে কমেণ্ট কৰি জনাব। কিন্তু ইয়াৰ নোমখিনি বৰ পাক্ষ আৰু কাণকেইখন দেখিছেনে, শকত দলপা। আৰু বহুত ৰাইজো আহিছে ইয়াত বাঘৰ পোৱালি বুলি চাবলৈ। তো বহুতে কৈছে বাঘৰ পোৱালি বুলিয়ে কৈছে। মই যে সঠিক ক'ব নোৱাৰিছোঁ যে বাঘৰ পোৱালিয়ে হয়। আপোনালোকে কমেণ্ট কৰি জনাব যে বাঘৰ পোৱালি নে বেলেগ বন মেকুৰী কিবা এনেকুৱা পোৱালি। কমেণ্ট এটা কৰি জনাব। থেংক ইউ। মই এয়া এটা আপোনালোকক দাঙিকৈও দেখাই দিছোঁ। আপোনালোকে চাব যে বাঘৰ পোৱালি হয়নে বেলেগ কিবা। বহুতেতো বাঘৰ পোৱালি বুলিয়ে কৈছে, মইতো দেখা নাই, সেইকাৰণে মই সঠিক বাঘৰ পোৱালি বুলি কোৱা নাই। তো আপোনালোকে কমেণ্ট এটা কৰি জনাব, তেতিয়া ভাল পাম। বহুত ৰাইজ আহিছে চাবলৈ। বাঘজনী এইফালে আছে ন, বাঘজনী বল পোৱালি চেলফি মাৰিবি নি ধৰি হুম